ফাৰ্মাচীৰ মানুহজন আহিছিলে আৰু এতিয়া মোক বেজি দি আছে। 6টা বেজি লিখিছিলে, ৰাতিপুৱা এটা ল'ব লাগে, গধূলি এটা ল'ব লাগে, আৰু এইটো হৈছে শেষৰটো বেজি। আজিৰ পৰা আৰু নাই, মোক বেজি দি আছে। প্ৰথমবাৰ বেজিটো দিওঁতে মোৰ হাতখন খুব বিষাইছিলে। আকৌ তাত আধা ঔষধ যোৱাৰ পিছত আকৌ উলিয়াই আনি প্ৰথমবাৰ বেজিটো দিওঁতে মোৰ গোটেই ঔষধখিনি পাছ নকৰিলে, আৰু নেক্সটবাৰ নেক্সটখন হাতত দি আছে। হাতখন খুব বিষাইছিলে প্ৰথমবাৰ দিওঁতে, তাৰে পিছত গোটেইখিনি দিয়া হ'ল। এতিয়া দি আছে পূৰা বেজি মোক। এইকেইদিন পূৰা বেজিৰ হান খাই খাই মোৰ একদম অৱস্থা নোহোৱা হৈ গৈছে। হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মই মমি লাইফষ্টাইল ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিল। এতিয়া ৰাতি বাজিলে 8টা বাজিলে, আৰু এতিয়া ফাৰ্মাচীজন আহিছিলে মোক বেজি দিবলৈ। আজি হৈছে শেষৰটো বেজি। 6টা লিখিছিলে বেজি, তাৰে আজি শেষ হ'ল। ৰাতিপুৱা দিয়া বেজিটো মানে দিয়াত কিবা প্ৰব্লেম হৈছিলে নে কি, বেজিটো লোৱাৰ 10 মিনিটমান পিছত মোৰ হাতখন একদম এলাৰ্জি টাইপ হৈ গৈছিল, আৰু এতিয়া আৰু গধূলি আৰু এতিয়া দি গ'ল। ভয় লাগি আছিল কি বা হয়, কিন্তু এতিয়া একো হোৱা নাই। কিন্তু এবাৰত দিব নোৱাৰিলে, দুবাৰ লাগিল বেজিটো দিওঁতে। এইকেইদিন একদম বেজিৰ হান খাই খাই অৱস্থা নোহোৱা হৈ গৈছে। আৰু আজি সোনকালে শুই যাম। দিনতো বহুখিনি কাপোৰ ধোৱা হৈছিলে, এইকেইদিন ধুব পৰা নাই, সেইকাৰণে আজি বহুখিনি কাপোৰ ধুলোঁ আৰু ভাগৰ লাগি আছে, সেইকাৰণে সোনকালে শুম। আৰু ভিভানো শুই গ'লে, সিও আজি স্কুলৰ পৰা আহি খোৱা নাছিলে, সেইকাৰণে এতিয়া ভাত পানী খাই শুই লওঁ। আৰু মৰ্ণিং লগ পাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া প্ৰায় 1টা বাজিলে, আৰু মই এয়া মেখেলা চাদৰ পিন্ধিছোঁ। আজি হৈছে মাঘী পূৰ্ণিমা, আৰু মাঘী পূৰ্ণিমাত ইয়াতে আমাৰ গাঁৱৰ মন্দিৰত হোম পুৰা হয়, তালৈকে যাম। এতিয়া হোমত যাম, আৰু হোমত দেখাই থাকিম বাৰু কি কৰোঁ কি নকৰোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া সন্ধিয়া প্ৰায় 5টা বাজিলে, আৰু দুয়োটাক শুবলৈ দিছোঁ স্কুলৰ পৰা অহাৰ পিছত। আৰু এতিয়া উঠিলে দুয়োটাই কিবা খাব মন কৰি আছে। অকণমান গৰম চাহ বনাই দিওঁ, আৰু এইফালে লুচি খাই বোলে আজি বহুত দিন খোৱা নাই। মই লুচি বনাইছোঁ, এইফালে চাহ উতলি আছে, ৰঙা চাহ, আৰু এয়া লুচি ভাজি। চাহ খাই আকৌ পঢ়িব দিওঁ সিহঁতক। পৰীক্ষা আহি আছে, ভিভানৰ 16 তাৰিখৰ পৰা আৰু কৌশিকৰ 24 তাৰিখৰ পৰা পৰীক্ষা আহিলে। এতিয়া তেনেহ'লে চাহ খাই লওঁ। আৰু এয়া আমাৰ কৌশিক, আৰু এইফালে ভিভান। কৌশিকে লুচি বনাইছে মোৰ লগত।
এয়া হৈছে বৰমাৰ ফাৰ্ষ্ট গেট। আৰু কৌশিক আৰু ভিভানৰ স্কুলত গৈছিলোঁ, স্কুলৰ পইচা দিব। আৰু আহোঁতে ভাবিলোঁ বজাৰো আছে, কিবা কিবি বজাৰখিনিও কৰি লৈ যাম। এইখন হৈছে গেলামাল দোকান। ইয়াতে মই বহুখিনি বজাৰ কৰিলোঁ, চাউলৰ পৰা বাকী বহুখিনি কিবা কিবি বজাৰ কৰিলোঁ। আৰু এতিয়া বজাৰ কৰি মেলি ইয়াতে বহি আছোঁ। বেটাৰী গাড়ীত লৈ যাব লাগিব। এইফালে ফ্ৰিজত আছে অকণমান পুঠি মাছ, এইখিনি ভাজি ল'ম। আৰু শাক ভাজিম। আৰু বিলাহী আৰু এয়া গাজৰ আছে, বিলাহী আৰু গাজৰ চাটনি বনাম। আৰু এইফালে মই ভাত বহাই দিছোঁ, এয়া ভাত। আৰু মই বাহিৰত খৰিত লোকেল মুৰ্গী বনাই আছোঁ, দেখাইছোঁ আপোনালোকক। আৰু আমাৰ ভিভান আহি পেলাই মোৰ ঘৰৰ অৱস্থা একদম, ঘৰ বিচনা চিচনা একদম পাৰাই নাই, পূৰা কাপোৰ চাপোৰ যেনি তেনি হৈছে। আৰু মই দেখাইছোঁ খৰিত বনাইছোঁ। এইফালে মই এতিয়া 12টা বাজিবৰ হ'ল। এতিয়া সেই কাম বন কৰি ভাত পানী খাই উঠিলোঁ। কৌশিক আৰু ভিভানৰ স্কুলত গ'ল, আৰু ভিভান এতিয়া আহিবৰে হ'ব। এইফালে ইয়া পৰ্দাবোৰ লগালোঁ যোৱাকালি লগোৱা হ'ল। ইয়া ঘৰটো সোমাইছোঁ, সম্পূৰ্ণকৈ ঠিক হোৱাই নাই, বস্তুবোৰ চিডিল হোৱাই নাই, ক'ত কেনেকৈ বস্তু থ'ব লাগে। পৰ্দাবোৰো লগোৱা হোৱা নাছিল। এতিয়া এইটো ৰুমো লগালোঁ, আৰু আনিব লাগিব, পৰ্দা কম হৈ আছে। এয়া আৰু দুপৰীয়া ভাত বনাব হ'ব। এইবোৰ ফুল ৰাখিছোঁ ইয়াতে, আৰু আনিব লাগিব বস্তু কিছুমান আনিব আছে। ফটোবোৰ লগাবৰ কাৰণে ফ্ৰেম আনিব আছে। ইয়াতে ফটোবোৰ লগোৱা নাই, এইবোৰ মই বজাৰ যাব লাগিব, বজাৰ গ'লে লৈ আহিম। কেইদিন যোৱাও নাই, কাম কৰা মানুহ লাগি আছিলে, সেইকাৰণে যাব পৰা নাই। সিহঁতক ভাত পানী বনাই খুৱাব লাগে। অহা বৃহস্পতিবাৰ মানে যাম, গ'লে আনিম। আৰু ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে। তেনেহ'লে ইমানতে এৰিছোঁ ভিডিঅ'টো।